ঘৰত এলোভেৰা গছ থাকিলে কিহৰ ইংগিত দিয়ে? আমি সকলোৱে গছপুলি ৰোপণ কৰি ভাল পাওঁ। বৰ্তমান পৰিৱেশৰ অৱস্থা দেখি বহুতে কয়, পৰিৱেশ অনুকূল উদ্ভিদ ঘৰতে ৰোপণ কৰিব লাগে। ক'ব পাৰি যে বহু ঠাই পকী, সেইবাবে ডাঙৰ ডাঙৰ গছপুলি ৰোপণ কৰি পৰিৱেশলৈ ইয়াৰ দৰে পৰিস্থিতি নাই। গতিকে আমি যদি ঘৰৰ পৰা আৰম্ভ কৰি সকলো ঠাই সেউজীয়াৰে পূৰণ কৰিব পাৰোঁ তেন্তে কেনে হ'ব? নাছাই কেইবাটাও উদ্ভিদৰ তালিকা প্ৰস্তুত কৰিছে, য'ত এলোভেৰা উদ্ভিদো আছে। কিন্তু পৰিৱেশ বিশেষজ্ঞসকলে কয় যে এলোভেৰা গছ-গছনিয়ে কেৱল ঘৰলৈ প্ৰচুৰ পৰিমাণে অক্সিজেন নামি অনাই নহয়, এলোভেৰা গছ-গছনিয়ে নতুন জীৱন দিব পাৰে। ইক'লজিষ্টৰ পৰামৰ্শ মানি চলিব লাগিব। এলোভেৰা গছ য'ত ৰোপণ কৰা হয় তাত বিপৰীতমুখী হ'ব পাৰে। ইক'লজিকেল বিশেষজ্ঞসকলে কয় যে এই গছজোপা সদায় পৰিষ্কাৰ ঠাইত ৰোপণ কৰিব লাগে। লেতেৰা অপৰিষ্কাৰ ঠাইত এই গছ ৰোপণ কৰিলে এক বৃহৎ বিপদ হ'ব পাৰে। ইক'লজিকেল বিশেষজ্ঞসকলে কয়, ঘৰৰ ভিতৰত এলোভেৰা গছ ৰোপণ কৰিব পাৰি। পাত্ৰত এলোভেৰা গছ ঘৰ সজাই দিলে আপোনাৰ মনত শান্তি পাব। কোঠাটোত ভাল অক্সিজেন থাকিব, যাৰ ফলত কোঠাটোত এক অদ্ভুত ধনাত্মক শক্তিৰ সৃষ্টি হ'ব। বাস্তু বিশেষজ্ঞসকলে কয়, প্ৰৱেশদ্বাৰৰ সন্মুখত এলোভেৰা গছ ৰোপণ কৰিলে সকলো ধনাত্মক শক্তি আপোনাৰ ঘৰত প্ৰৱেশ কৰিব। নেতিবাচক শক্তি ঘৰৰ পৰা ওলাই যাব। বাস্তু বিশেষজ্ঞৰ ভাষাত যদি আপুনি আপোনাৰ ঘৰৰ উত্তৰ-পূবত এলোভেৰা গছ ৰোপণ কৰিব পাৰে, তেন্তে আপুনি দেখিব যে আপোনাৰ জীৱন কিমান সলনি হৈছে। এই গছজোপা বিশেষ যত্নৰ প্ৰয়োজন নাই। গছজোপা এনে ঠাইত ৰাখক য'ত পোহৰ, ৰ'দ পায়। মাটি শুকাই গ'লে মাজে মাজে পানী দিব। আপুনি দেখিব এই এলোভেৰা গছজোপা বৰ ধুনীয়াকৈ গজিব ধৰিছে। এই ভিডিঅ'টোৰ পৰা যদি কিবা আপুনি অলপ শিকিব পাৰিলে আপোনাৰ মতামত জনাব বুলি আশা ৰাখিলোঁ। যদি এনেকুৱা ধৰণৰ ভিডিঅ' লাগে কমেণ্টত জনাব।